হেল্ল' বন্ধুসকল, বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ আৰু বৰ্তমান ব্লগটো আপোনাৰ টমটমৰ পৰা আৰম্ভ কৰিছোঁ আৰু বৰ্তমান আহি আছোঁ আমি পথাৰ আৰু পথাৰলৈ মোৰ লগত আহিছে ভকত আৰু ভকতে মই এতিয়া খুব সুন্দৰকৈ বৰটেঙা খাম আৰু বৰটেঙা খোৱাৰ মাজতে আৰু বেলেগ আপোনালোকক কথা কেইটামান ক'বলগীয়া আছে। যদি স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া বৰ্তমান আমি আহি জেগাত পালোঁ পথাৰ। এইখনে আমাৰ গেজিং শ্মশানচালি। ইয়াতে আমাৰ মানুহবিলাক মানে আপোনাৰ খৰি দিয়া হয়। সেই মাজত আপোনাৰ মানে মেচিনে গছ ফালি আছে। তো বন্ধুসকল মানে ফাইনেলি একদম পূৰা আহি পাই গ'লোঁ। এতিয়া কলপাত বিচাৰিব লাগে। কলপাত বিচৰাৰ পিছত টেঙা খাম আৰু বাকী কিবা কথা কৈ থাকিম। চাৰিকৈ স্কিপ নকৰাকৈ বহুত দিন কিয় ভিডিঅ' দিয়া নাই সকলোখিনি আপোনালোকক খোলা কৰি দিব। তো ফাইনেলি বন্ধুসকল পূৰা ভকতে কলপাত কাটি লৈ আহিলে। কলপাত লৈ আহিছে কাটি আৰু এতিয়া পূৰা টেঙা গুচাব লাগিব। ক'লৈ গৈ আছে? তো বন্ধুসকল পূৰা ডাইৰেক্ট ভকতে বৰটেঙা গুচাব আৰম্ভ কৰিছে। আৰু কি হয় বন্ধুসকল, মানে বহুত দিন ভিডিঅ' দিয়া নাইকিয়া। কিয় দিয়া নাছিলোঁ ন, মানে কি হয় বহুত দিন মই আপোনাৰ দেখুৱাইছোঁ আগৰ ভিডিঅ'ত মানে অকণমান অভিজ্ঞতা কৰিছোঁ। তাত বহুত ব্যস্ত আছিলোঁ আৰু মোক ঘৰুৱা প্ৰব্লেম চলি আছিলে। সেইটো কাৰণে মানে ভিডিঅ' দিব পৰা নাছিলোঁ। প্লাছ মানে মোৰ মোবাইলটো আপোনাৰ পানীত পৰি গৈছিলে। মোবাইলটো পানীত পৰাৰ কাৰণে মানে মই 3-4 দিন মানে আপোনাৰ 3-4 দিন নহয়, প্ৰায় আপোনাৰ 6-7 দিন মানে আপোনাৰ মোবাইলটো মানে ভাল কৰিলোঁ আৰু ভাল এতিয়া বৰ্তমান হৈছে। ইমানো হোৱা নাই। কেমেৰা কোৱালিটি কেনেকুৱা আহিছে আপোনালোকে ক'ব আৰু মোৰ আৱাজটো ভালকৈ আহিছে নাই আপোনালোকে ক'ব, কমেণ্টত ক'ব। ভাবিছোঁ মানে কাইলৈৰ পৰা অলপ টাইম পাম, ফ্ৰী পাম। কাইলৈ 6 তাৰিখ মানে যদি আজি ভিডিঅ'টো আপলোড নকৰোঁ, কাইলৈ কৰোঁ। কাইলৈ 6 তাৰিখ হ'ব আৰু 6 তাৰিখৰ পিছৰ পৰা মানে ৰেগুলাৰ মানে মই ব্লগ দিম বুলি মানে আপোনালোকক কৈছোঁ। ৰেগুলাৰ দি যাম আৰু কি কৰোঁ কি নকৰোঁ সকলো এভৰিথিং মানে ব্লগ দিম উইথ মানে এতিয়া বিপদত মানে বাজি আছে ভাইৰেল কৃষ্ণ। মানে এফালে যদি ভাইৰেল কৃষ্ণ আমাৰ অসমত, এফালে আকৌ আপোনাৰ ভাইৰেল ভূত, আকৌ এফালে যদি আপোনাৰ বুঢ়ীয়ে গাভৰু নিছে, আকৌ এফালে আকৌ বোৱাৰীক আকৌ আপোনাৰ সৰু ল'ৰাই নিছে। মানে তেনেকুৱা মানে খুব মানে শৃংখলতা মানে নিউজ পাই আছোঁ। মানে এইবিলাক মানে পূৰা মানে ৰেগুলাৰ মানে হ'বলৈ ধৰিছে আৰু ভগৱানৰ ওচৰত এটা প্ৰাৰ্থনা কৰোঁ চবৰে মানসিকতাবিলাক এনেকুৱা নিদিয়ক, চবৰে মানসিকতাবিলাক অলপ ভাল হওক। যিহেতু যুগটো বেয়া আহিছে, সেইটো কাৰণে সকলো মানে মিলাপ্ৰীতিকৈ থাকিব লাগে। বেয়া ভাৱবিলাক মানে মনৰ পৰা আঁতৰাই দিব লাগে। তেনেকুৱা মানে সকলোকে মানে আপোনাৰ ভাল কথাই ক'ব লাগে। বেয়াটো ডাইৰেক্ট মানে ফ'কাছ দিব নালাগে, তেনেকুৱা কথা। আৰু এইবিলাক নিজে বাজিয়ে আছে না। নিউজটো চালে মানে তেনেকুৱা মানে মন্তব্য, তেনেকুৱা ভিডিঅ' ডাইৰেক্ট মানে দেখা পাওঁহে। মানে আমুক চুৰ কৰিলে, তামুকে নামঘৰত দবা চুৰ কৰিলে, তামুকে কাঁহী বাতি চুৰ কৰিলে, অমুকত ভূত ওলাইছে, তমুকত আকৌ ৰাস্তা দি মানে আপোনাৰ যদি পথাৰ ৰাস্তাতে কোনোবা এটা যদি টেকেলি এটা লৈ যদি এনেই খোজকাঢ়ি গৈ আছে, সেইটো নিউজত বাজিব। নিউজ চেনেলবিলাক মানে তেনেকুৱা হৈ গৈছে। নিউজখিনি পায় মানে বহুত মানে আপোনাৰ মানুহবিলাক মানে বেলেগ মানে ৰাস্তাত গৈ আছে, নিউজবিলাক চাইছে। এতিয়া 1 নম্বৰ কথা ডাইৰেক্ট ক'বলৈ গ'লে নিউজ চেনেল এনেকুৱা ফকতীয়া নিউজ চেনেল কেইটামান আছোঁ, আপোনাক কৈছোঁ নহয়। আপোনালোকে চায়নে নাচায় নাজানো। মই নিউজ চেনেল মই নিউজ চাই থাকোঁ আৰু আপোনাৰ এনেকুৱা মানে ফকতীয়া নিউজো বাপৰে। ৰাস্তা দি যে পথাৰ ৰাস্তাৰ মাজদি সৰু ছোৱালীজনীয়ে কিবা এটা বোলে টোপোলা এটা লৈ গ'ল, সেইটো পথাৰটো পাই যায়গৈ। নিউজ লাইভ নহয়, নিউজ এনেকুৱা অগৰম নিউজ আছে দেই, মানে নামবিলাক কোৱা নাই। তাৰপৰা আকৌ আপোনাৰ এইপিনে বেলেগ এটা মতাই আকৌ বেলেগ এজনী মাইকী পলুৱাই লৈ গ'ল। মানে সেনেকুৱা জঘন্য কাণ্ড নিউজত পাওঁ, লাজেই লাগে মোবাইলটো চাব। বাৰু যি কি নহওক বন্ধুসকল, কাইলৈৰ পৰা ৰেগুলাৰ ব্লগ দি থাকিম। আৰু ভাবিলোঁ ৰাতিপুৱা মানে মৰ্ণিং ওলাই আহিলোঁ টমটমত, আৰু টমটমত আজি বিশেষ ভাল নহয়। তথাপিতো মানে মই আপোনাৰ 200 টকা এটা মানে ভাড়া মাৰিলোঁ। তাৰপৰা ভকতক ক'লোঁ টেঙা এটা খংগে ব'লা, বহুত দিন যোৱা নাই আমাৰ চিনাকি ঠাইবিলাক, আৰু আহিলোঁ বৰ্তমান টেঙাটো খাই যাওঁ আৰু আপোনালোককো কথাকেইটা ক'ম। আৰু বৰ্তমান ভকতে আপোনাৰ টেঙা গুচাই আছে
আৰু আমাৰ ফ্ৰণ্টে ফ্ৰণ্টে আপোনাৰ সোণালী ধাননি মানুহবিলাকে ধান দাই আছে আৰু সেইফালে ধান দাই আছে। সোণালী ধাননিখন চাওক এফালৰ পৰা ধান এতিয়া পানী আছে, মানুহে আপোনাৰ ডাঙৰি কঢ়িয়াই আছে। তেনেকুৱাই আপোনাৰ গাঁৱলীয়া পৰিৱেশ। আৰু বিশেষকৈ মই মানে বহুত ব্যস্ত মানুহ, 1 নম্বৰত ব্যস্ত হৈ থাকোঁ। সেইটো কাৰণে মানে মই য'ত ত'ত মানে গৈ ব্লগ দিব নোৱাৰোঁ। মোৰ এতিয়া আপোনাৰ ধৰি লওক মোৰ এখন আপোনাৰ টমটমখন নচলালে মানে নচলোঁ, মানে টমটমখন চলালেহে ঘৰখন চলিব। আৰু উইথ মোৰ আপোনাৰ মানে দোকান এখনো আছে, দোকানখন নিদিলেও নচলোঁ। গতিকে লৈ বাইকখনো মানে চলাবলৈ টাইমেই নাপাওঁ। বাইকখন লৈ ভাবোঁ আজি জেগা এটাত যাওঁ, আমাৰ মোৰ ভিউৱাৰ্ছখিনিক অকণমান দেখাওঁ আমুকৰ জেগাখিনি, আমাৰ লখিমপুৰৰ জেগাখিনি, সেই বুলি ভাবোঁ। তাৰপৰা ভাবি পিনে আকৌ পাছদিনাখন আকৌ এটা কাম ওলায়, বাৰ্ডেন এটা ওলায়। আৰু সকলোৱেতো গম পায় বাৰ্ডেনবিলাক কেনেকুৱা কেনেকুৱা। আৰু বিয়া পাতিলোঁ যিহেতু মোৰ আপোনাৰ এতিয়া বাৰ্ডেন আৰু বাঢ়ি গ'ল। সেইটো কাৰণে মই ভাবিছোঁ মানে ইউটিউব চেনেলটো এৰিয়ে দিম নেকি। আকৌ ভাবোঁ বহুতে ইউটিউব চেনেল কৰি আপোনাৰ গাড়ী চাড়ী লৈছে, পপুলেশ্যন বাঢ়িছে, পপুলাৰ হৈছে, মানে সেই বুলি মনতে ভাবোঁ। এই মানে পইচা পোৱাটো বুলিয়ে নহয়, ক'ৰবালৈ গ'লে মানে ডিম্পু দা, আপোনাৰ মনোজ ভাই আহিছে, মনোজ ভাই, জুবিন আহিছে, জুবিন ব্লগ আহিছে, জুবিন ব্লগ, বিকাশ চেত্ৰী আহিছে। তেনেকৈ মানে যেতিয়া মানে মানুহবিলাকে যায় মিটিঙে মাটাঙে, গোটেই মানে ভিউৱাৰ্ছখিনিয়ে মানে মাতে, ফটো মাৰি চেলফি লয়, সেইবিলাক মানে চেলিব্ৰিটি হ'বলৈ অলপ মন যায়। সেইটো কাৰণে এতিয়া লাগি আছোঁ। মোৰ ভিডিঅ' ভাইৰেল হোৱাই নাই, মোক কোনো চিনি পোৱাই নাই। তথাপিতো এতিয়া উপায় নাই, মই মানে ভিডিঅ' বনাই আছোঁ, মাহেকত এটা হ'লেও মানে ভিডিঅ' দি আছোঁ। ভকতে মানে বৰটেঙা হৈ গ'ল চব, আৰু পানীও আপোনাৰ লৈ আহিছিলোঁ মিনাৰেলত। আপোনাৰ ভকতে বৰটেঙা হেৰি কৰি আছে। তাৰপৰা এতিয়া বিশেষ একো নকওঁ বন্ধুসকল। আৰু আমাৰ দায়ে ডাঙৰি আনি আছে, সিফালে ডাঙৰি আনি আছে, মোৰ টমটমখনো সিফালে আছে, দেখিছে নহয়। আজিৰ পৰা মানে ভিডিঅ'বিলাক অলপ বেলেগ এটা ষ্টাইল হ'ব মানে কি হ'ব লোকৰ কথাবিলাক মানে সমালোচনা নকৰোঁ। এটা কথা, লোকে কোনোবাই হাগা মোটা ভিডিঅ' বনায়, কোনোবাই কিবা কানি ভিডিঅ' বনায়, সেইবিলাক মানে মাথা মাৰি নাথাকোঁ। যদি মোৰ ভিউৱাৰ্ছখিনিয়ে যদি মোৰ কথাকেইটা ভাল পায় বা মোৰ ভিডিঅ'বিলাক ভাল পায়, লাইক এটা কৰিব বুলি আশা ৰাখিলোঁ। লাইক এটা কৰিব, তেওঁলোকে কমেণ্ট এটা কৰিব, কিন্তু বাকী মই বেলেগ ভিডিঅ' নকৰোঁ। আকৌ মোৰ ব্যক্তিগত পাৰ্চনেল যিখিনি মানে কৰোঁ সেইখিনিয়ে মানে মই আপোনালোকক দেখাম। দৈনিক দিনটোত মানে কি কৰোঁ কি নকৰোঁ সেইবিলাকেই আপোনালোকক দেখাম। এতিয়া বন্ধুসকল মানে ভকতে আপোনাৰ চব কৰি আছে, আৰু মোৰ যিখিনি কথা ক'বলগীয়া আছে চবকে কৈ দিলোঁ। আৰু বিশেষকৈ আঘোণৰ ছিজন আপোনালোকৰ হিচাপে ধান দাইছে নাই কোৱা, যিহেতু আঘোণৰ ছিজন আপোনালোকৰ হিচাপে ধান দাইছে নে নাই দোৱা, বা আপোনালোকৰ খালেনে নাই খোৱা, মোক কমেণ্ট বক্সত জনাব। আৰু ময়ো ধুনীয়াকৈ মৰমে কমেণ্টত আপোনালোকক মানে ৰিপ্লাই দিম। তেনেকৈ বন্ধুসকল ইটোৱে সিটোক ছাপোৰ্ট কৰি যাব লাগে, তেনেকৈহে আগবাঢ়িব পাৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই আৰু সকলোকে নাচায়, লাইক এটা দি দিয়ে, কমেণ্ট এটা নকৰে, তেনেকৈ ভাল লাগে জানো বন্ধু? সেইটোৱে বিশেষ নকওঁ। এতিয়া আমি টেঙা ভকতে ফুটাই আছে, আৰু টেঙা খাবলৈ মানে এতিয়া আৰম্ভ কৰিম আৰু টেঙা খাই মেলি ডাইৰেক্ট ঘৰত গৈ থাকিম আৰু কাইলৈৰ পৰা মানে ব্লগ বনাম ৰেগুলাৰ। আপোনালোকৰ মাজত ধুনীয়াকৈ সুন্দৰ ব্লগ যাম মানে টাইম উলিয়াই সপ্তাহত এটা দিন মানে দূৰণি জেগাবিলাক আপোনালোকক দেখাম। আমাৰ লখিমপুৰত বহুত মানে বুৰঞ্জীমূলক মানে ঠাই আছে, ইতিহাসত মানে যিবিলাক মানে উঠা কিছুমান ঠাই আছে, তেনেকুৱা ঠিক মানে সেই ঠাইখিনি মই কিছুমান ঠাই আপোনালোকক দেখাম। আৰু গতিকে লৈ চাই থাকিব মোৰ ভিডিঅ'বিলাক, হয়নে বন্ধুসকল? আৰু এতিয়া বিশেষ একো নকওঁ, মই আপোনাৰ এতিয়া খুব সুন্দৰকৈ মানে আপোনাৰ ওলাই মেলি আহিছিলোঁ ৰাতিপুৱা মৰ্ণিং, আৰু ভাড়া মাৰিম বুলি আহিছিলোঁ। ভাড়াটো আপোনাৰ আজি ভাল নহয়, গতিকেলৈ ভকতৰ লগতে গুচি আহিলোঁ আৰু বৰটেঙাতে খাবলৈ। আৰু ভকতো আজি মানে অলপ মানে বেলেগ এটা মুডত আছে, গতিকেলৈ বৰটেঙা খোৱাৰ পিছতে আপোনালোকক লগ পায় দেই বন্ধুসকল। তো ফাইনেলি বন্ধুসকল ভকতে পূৰা ৰেডি কৰি দিলে, আৰু এয়া উলিয়াই আছে কাগজত নিমখ উলিয়াইছে। নিমখ অকণমান দিলে নিমখ জলকীয়া একদম পূৰা ভকতে এতিয়া ফেনেকি দিয়া পূৰা। টেঙাটো ভাল লাগে, টেঙাটো ভাল না, মজা না, এক্সিলেণ্ট না, মজা এক্সিলেণ্ট। ফাইনেলি খাব হৈ গ'ল, হৈ গ'ল
টেঙাকণ টেষ্ট কৰি চাম বুলি ভাবিছোঁ। জলকীয়াটো মানে কণ জলকীয়া অনা নাই। ভাল লাগিছে, ভাল লাগিছে। আৰু মানে পথাৰত মানে আপোনাৰ টেঙা খোৱা আমেজটো বেলেগ। আৰু আমাৰ খেতি বাতি ইমান নাই, যাবলৈ আমাৰ টাইম নাপাওঁ। মানে আপোনাৰ একদম পূৰা পথাৰ কাণতে খালোঁ। আৰু এইটো ৰুবুল আহি গ'ল, ৰুবুল বডি বিল্ডাৰ আহি গ'ল। সিও এতিয়া টেঙা খাম বুলি ক'লে আৰু নিদিম বুলি কৈছিলোঁ, হ'লেও অকণমান দি দিলোঁ। বেছি নিদিবি, অকণমান দিবি দে, অকণমান দি দিয়া। টেঙা নোযোৱাকৈ খাব লাগে, নোযোৱাকৈ খাব লাগে। অঁ, জলকীয়া দিয়া আকৌ। ভাল বস্তু কম কম খাব লাগে। ৰুবুলা খাচী কেইটা আছে? টেঙা এটা খাই দিম। ভিডিঅ'টো এইটোৱে আছিলে। যদি ভাল পাইছে ভিডিঅ'টো লাইক শ্বেয়াৰটো নকৰে, লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। আজিলৈ গুড বাই।